আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব মাননীয় মন্ত্ৰীজনৰ অধ্যক্ষ তেখেতসকলৰ অধ্যক্ষতাত আমি যি আলোচনা হ'ল যোৱা 3 তাৰিখে আমি ভাবিছিলোঁ কোচ ৰাজনীতিৰ যি ৰক্ষা কবচ কোচ ৰাজনীতিৰ যি দীৰ্ঘদিনীয়া আশা আমি ভাবিছিলোঁ এই যোৱা 3 তাৰিখে যি বৈঠক এই বৈঠকত এটা যোগাত্মক দৃষ্টি আমি ৰিজাল্ট পাম বুলি আমি ভাবিছিলোঁ কিন্তু দুৰ্ভাগ্যজনক বিষয় তেখেতসকলে খালি কেবক লৈ তেখেতসকলে মাত্ৰ কেবক লৈহে তেখেতসকলে ব্যস্ত থকা দেখা গ'ল আমি যে আশা কৰিছিলোঁ আমি যে আকাংক্ষা কৰিছিলোঁ সেই ক্ষেত্ৰত তেখেতসকলৰ কোনো যোগাত্মক আমি দৃষ্টিভংগী দেখা নাপালোঁ এক প্ৰকাৰ তেখেতসকলে আলোচনাত মাতি পেলাই আলোচনাৰ নামত তেখেতসকলে আমাক প্ৰতাৰণা কৰিলে যাৰ কাৰণে তাৎক্ষণিকভাৱে আমি তীব্ৰভাৱে আমি প্ৰতিবাদ জনাইছোঁ চৰকাৰখনৰ বিৰুদ্ধে তেখেতসকলে নিৰ্বাচনৰ আগমুহূৰ্তত আমাক যি তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল তেখেতসকলে ইতিমধ্যে যে ধোৱা চাঙত হৈছে ইতিমধ্যে প্ৰকাশ যোৱা 3 তাৰিখেৰ বৈঠকতে চূড়ান্ত হৈছে তেখেতসকলক চূড়ান্ত ভেঙুচালি কৰিল গতিকে আমি আৰু কোচ ছাত্ৰ সন্থাই হাত চাবতি বহি নাথাকোঁ আমি আজিৰ পৰাই জোৱাৰ সমদল আমি আৰম্ভ কৰিলোঁ আজিৰ পৰাই আৰম্ভ কৰি অসমৰ প্ৰতিখন জিলাত ইয়াত তেখেতসকলে যি অলপ প্ৰতাৰণা কৰিলে আলোচনাৰ নামত মাতি পেলাই অসমৰ প্ৰতিখন জিলাত আমি এই প্ৰতিবাদ সাব্যস্ত কৰিম আৰু তেখেতসকলক আজি জোৱাৰ সমদলৰ জৰিয়তে আমি চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ যে তেখেতসকলে যি মন্ত্ৰীগণৰ অধ্যক্ষ হিমন্ত বিশ্ব ডাঙৰীয়া তেখেতে দুৰ্ভাগ্যজনকভাৱে যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখন তেখেত সপক্ষে দিয়ক বিপক্ষে দিয়ক প্ৰতিবেদনখনে তেখেতসকলে দিয়া নাই তাৰ মানে এটি আমি বুজিলোঁ যে তেখেতসকলৰ সদিচ্ছা বিৱৰণত নাই আজি আমি দুৰ্ভাগ্যজনকভাৱে ক'ব লাগিব যে আজি বড়োসকলৰ যি সমস্যা তেখেতসকলে একপক্ষীয়ভাৱে চৰকাৰখনে বড়ো সমস্যা সমাধান কাৰণে তেখেতসকলে লাগি গৈছে BSCৰ পৰা আৰম্ভ কৰি BTCৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ তেখেতসকলে UTC দিব আজি ওলাইছে অৱশ্যে কোচ ৰাজবংশী ঐতিহাসিকভাৱে ইমান আমি মানে ইতিহাসৰ স্বীকাৰ কৰে কোচ ৰাজবংশী জনগোষ্ঠীক আজি আমাৰ এই জনগোষ্ঠীটোক তেখেতসকলে ধ্বংস কৰাৰ কাৰণে পাকে প্ৰকাৰে জনগোষ্ঠীক নিঃশেষ কৰাৰ কাৰণে তেখেতসকলে নামি পৰিছে গতিকে চৰকাৰখনক আমি সকীয়াই দিছোঁ যে 2021 চনৰ আহিব লগা যি নিৰ্বাচন এই নিৰ্বাচনত শিক্ষা দিয়াৰ কাৰণে কোচ ৰাজনীতি ৰাইজ কোচ ৰাজনীতি ছাত্ৰ সন্থা ইতিমধ্যে সাজু আছে তেখেতসকলে আমি এক যোগ্য প্ৰত্যুত্তৰ অহা 21 আগতে চৰকাৰক উফৰাই দিয়াৰ কাৰণে আজি ৰণসংকাৰ প্ৰদান কৰিছোঁ এই ৰংজুলি জোৱাৰ সমদলৰ জৰিয়তে